Respected Principal Ma'am, Vice Principal Sir, my dear colleagues and my beloved students, in this auspicious occasion of the Sankardeva Tithi, so I'm going to sing a birthday. নমস্কাৰ ৰাইজ, পুনৰবাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি যিহেতু মহাপুৰুষজনাৰ তিৰোভাৱ তিথি আছিল, তদুপলক্ষে আমাৰ বিদ্যালয়তো ছাত্ৰ ছাত্ৰীসকলক মহাপুৰুষজনাৰ কলাকৃষ্টিৰ বিষয়ে সাম্যক জ্ঞান দিয়াৰ উদ্দেশ্যেৰে থুলমূলকৈ আয়োজন কৰা হৈছিল। গুৰুজনাৰ আগত শৰাই ভাগি আগবঢ়াই দিয়াৰ পিছতেই তেওঁৰ জীৱনৰ ওপৰত প্ৰিন্সিপাল মেম আৰু ষ্টুডেণ্টছৰ ফালৰ পৰাও বক্তব্য ৰখা হয়। আৰু তাৰ লগে লগেই বৰগীত পৰিৱেশনৰ লগতে আমি আটাই নাম কীৰ্তন কৰাৰ পাছত অনুষ্ঠানটিৰ সামৰণি মৰা হয়। স্কুলত অহাৰ পৰা ইটো সিটোকৈ দৌৰা দৌৰি কৰি থাকি অনুষ্ঠানৰ শেষত যেতিয়া স্পেচিয়েল কিবা চাহৰ লগত খাবলৈ আছে বুলি গম পালোঁ, মনটোৱে ভাল লাগি গ'ল। সকলোৱে কথাৰ মহলা মাৰি মাৰি চাহৰ পৰ্বটো শেষ কৰিলোঁ। আৰু তাৰ পাছত দুখনমান ফটো উঠাটো মেণ্ডেটৰী আছিল আজিৰ দিনটো স্পেচিয়েল কৰি ৰাখিবৰ বাবে। যিহেতু অহাকালি টিচাৰ্ছ ডে, চ' কিছুসংখ্যক ষ্টুডেণ্টছে ষ্টেজ ডেক'ৰেশ্যন কৰাত ব্যস্ত আছিল। সিহঁতক তেনেদৰে দেখি মনটোৱে ভাল লাগি গ'ল। আমাৰ সময়ৰ কথাবোৰ মনত পৰি গ'ল। সিহঁতৰ এৰেঞ্জমেণ্ট শেষ হোৱাৰ পাছত আমিও ঘৰলৈ উভতি আহিলোঁ। ঘৰলৈ আহি অলপ ফ্ৰেছ হৈ লৈ তাড়াতাড়িকৈ নামঘৰলৈ গ'লোঁ। মই আহি পোৱাত যিহেতু যথেষ্ট পলম হৈছিল, তেতিয়ালৈ নাম প্ৰসংগ সকলো শেষ হৈছিল। প্ৰসাদৰ ভাগ অৱশ্যে পালোঁ। তাৰপাছত কিছু সময় নামঘৰতেই থাকি চাহ খাই উঠি নামঘৰত এটা সেৱা জনাই ঘৰলৈ উভতি আহিলোঁ। আজিলৈ ইমানেই আছিল। ভিডিঅ'টো যদি ভাল পালে লাইক, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিব। বাই বাই।